হেল্ল' সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মুখত বা গাত কোনোবা ছালৰ ৰোগ যদি আছে বা আপোনালোকৰ মুখত যদি পিম্পল ওলাইছে মানে আপোনাৰ গুটি ওলাইছে বা আপোনালোকৰ চেনি পৰিছে মুখত বা আপোনালোকৰ মানে কি হয় ছালবিলাক অতি সোনকালে মানে কোচ খাইছে হুতৰাতুৰ পৰিছে, যদি আপোনালোকে এইখিনি মেডিচিন খায়ো বা আপোনালোকে বেলেগ বেলেগ ধৰণৰ যদি ট্ৰিটমেণ্ট কৰিও যদি তাৰ ফল একো পোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, সকলো পাব। কাৰণ কেলৈ আয়ুৰ্বেদত এই সকলোখিনি লিখি থৈ গৈছে অলৰেডি। তাৰ মানে কি হয় প্ৰমাণস্বৰূপে মই নিজেই পাইছোঁ, মই নিজেই ইউজ কৰিছিলোঁ আৰু মোৰ ঘৰৰ সকলোৱে ইউজ কৰে আৰু বেলেগেও এইটোৰ ওপৰত মানে কি হয় ইউজ কৰি আছে এইখিনি বস্তু। চ' তেখেতসকলেও সেইটো ৰিজাল্ট পাইছে। চ' ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে নিশ্চয় এসপ্তাহ ভিতৰতে আপোনালোকে তাৰ ৰিজাল্ট পাব। এই ঘৰুৱা পদ্ধতিটো দুটা আছে, এটা হৈছে খোৱা, এটা হৈছে লগোৱা। এতিয়া খোৱা কোনটো, লগোৱা কোনটো? খাব লাগিব ৰাতিপুৱা শুই উঠি আপোনালোকে খালী পেটত 1 গ্লাছ গৰম পানীত মটৰ গুটিটো সমান চূণ ঘুলি পিনে আপোনালোকে খাওক, প্ৰথম কথা। কাৰণ কেলৈ আমাৰ শৰীৰটোত যিখিনি বেমাৰ মানে দেখিবলৈ পোৱা যায় স্কিনত, ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা দুই ফালৰ পৰাই হয়, গম পালেনে? অকল বাহিৰৰ ফালৰ পৰা লগাই থাকিলে আপোনালোকৰ কেতিয়াও এইটো মানে ছাকচেছ নহয়, ভিতৰৰ ফালৰ পৰা ঠিক কৰিব লাগিব। তেতিয়াহে মানে কি আপোনাৰ স্কিনত সেই মানে সতেজ যিটো লুক, সেই লুকটো আপোনালোকৰ আহিব। এতিয়া চাওক, আপোনালোকে কি কৰিব, প্ৰথম ৰাতিপুৱা শুই উঠি 1 গ্লাছ গৰম পানীত মটৰ গুটিটো সমান চূণ ডেইলি ঘুলি আপোনালোকে খাওক। সেই চূণ খোৱাৰ লগে লগে আপোনালোকৰ কি হ'ব, প্ৰথমতে আপোনালোকৰ পেটত কোনোদিন গেছৰ প্ৰব্লেম নহয়, কোনোদিন হাড়ৰ বিষ আপোনালোকৰ কোনোদিন নহয়। আৰু কি কৰিব, আপোনাৰ তেজটো মানে বডিৰ তেজটো আপোনালোকে মানে পিউৰিফাই কৰিব। পিউৰিফাই কৰাৰ লগে লগে কি হ'ব, লিভাৰ ফাংচনটো ভাল হ'ব, ব্লাডত হিমগ্ল'বিন বাঢ়িব, আইৰণ বাঢ়িব, গম পাইছেনে? এইখিনি যেতিয়া কেলছিয়াম বাঢ়িব, এইখিনি বঢ়াৰ লগে লগে আপোনাৰ কি হ'ব, লিভাৰ যেতিয়া ফাংচনটো ভাল হ'ব, আপোনালোকৰ স্কিনত হ'বলগীয়া যি হৈ থকা যিখিনি প্ৰব্লেম সেইখিনি ভিতৰি ঠিক কৰিব। সেইটো হৈছে আপোনাৰ চূণৰ। আমাৰ ঘৰৰ গৰুৰ গাখীৰ, পগোৱা নহয় কিন্তু, কেঁচা গাখীৰ। কেঁচা গাখীৰ ল'ব, লৈ পিনি কি কৰিব, আপোনাৰ আমি মাৰ্কেটৰ পৰা যে আমি মুখ চফা কৰিবলৈ মানে এইবিলাক আনো যে ক্লিনজিং কিবা কিবি এইবিলাক আনো, চ' তাতনো কি থাকে, চ' আপোনাৰ মিল্ক ক্লিনজিং, আয়ুৰৰ মিল্ক ক্লিনজিং বুলি আহে। তো সেইবিলাক মানে ইউজ আপোনালোকে একেবাৰে নকৰিব, মই একদম আপোনালোকক ক্লিয়াৰকৈ কৈছোঁ। এইবিলাক বস্তু ইউজ কৰাৰ কাৰণে চাবোন, এইবিলাক ফেচ ৱাছ, এইবিলাক বস্তু ইউজ কৰি কৰি কি হৈছে, আমাৰ মানে স্কিনবিলাক ড্ৰাই কৰি পেলাইছে, চেঞ্চিটিভ কৰি পেলাইছে। চ' সেইকাৰণে অলপ কিবা এটা হ'লে মানে পটককৈ গুটি ওলায়, মানে অকণমান কিবা এটা হ'লে মানে কি হয় স্কিনবিলাক কোচ কোচ খাই যায়, চেনি পৰিবলৈ ধৰিছে, এজিং বুলি যিটো কয় মানে। এইবিলাক বস্তু মানে কি আমাৰ এতিয়া বেছি হ'বলৈ ধৰিছে। কাৰণ কেলৈ আমি যিমানেই মানে কি হয় আগবাঢ়ি গৈ আছোঁ, কেমিকেল বস্তুখিনি আমি বেছি ইউজ কৰি আছোঁ, খাই আছোঁ। প্ৰথমতে গাখীৰ ল'ব, লৈ পিনে তাত কপাহ লৈ পিনে আপোনাৰ তিয়াই পিনে আপুনি মুখখন চফা কৰিব। একদম মানে কি হয় লেতেৰা যিমানখিনি ইয়াত আমাৰ প'ৰ্ছ আছে, মানে কি যিখিনি বাট আছে, সেইখিনিৰ পৰা মানে কি হয় লেতেৰাখিনি উলিয়াই নিব গাখীৰ একদম এটা মানে গাখীৰ এনেকুৱা এটা বস্তু হয়, সি যিমান লেতেৰা সোমাই আছে আমাৰ শৰীৰত চব উলিয়াই পঠিয়াব, গম পালে নহয়? এইটো হৈছে আপোনাৰ গাখীৰে মুখখন প্ৰথমত চফা কৰা। তাৰপিছত কি হৈছে স্ক্ৰাবিং। আমি যে মুখত মানে কি হয় এই খহদা যিটো স্ক্ৰাব ক্ৰীম যে লগাওঁ, সেইটো যিটো মানে মাৰ্কেটৰ পৰা আনো, লোটাছৰ হওক বা কিবা হওক, এইখিনি জানো, সেইবিলাক বস্তু আপোনালোকে এৰি কি কৰিব, ঘৰৰ যিটো চাউলৰ যি পিঠা খুন্দাই থোৱা থাকে নহয়, পিঠা পায়, পিঠা ল'ব অলপমান প্লেট এখনতে, তাত কি কৰিব আপোনাৰ কেঁচা গাখীৰ দিব আৰু আপোনালোকে অলপমান তাত কাজি নেমুৰ ৰস আপোনালোকে তাত চেপি দিব। কাজি নেমুৰ ৰস চেপি দিয়াৰ লগে লগে গাখীৰখিনি অলপমান ফাটিব, দৈ নিচিনা হ'ব। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি আপোনালোকে মুখখনত পূৰা আপোনালোকে মুখ আৰু শৰীৰ যিমানখিনি গা অংগ আছে চবতে আপোনালোকে স্ক্ৰাব কৰিব। মানে আপোনাৰ লাহে লাহে এনেকৈ আপোনাৰ মানে কি হয় মোহাৰিব গোটেই গাটো। আমাৰ শৰীৰৰ যিটো মানে ডেড স্কিন হয়, মৰি যোৱা স্কিন হয়, ছাল হয়, সেইখিনি আপোনাৰ চব আঁতৰাই আনিব, এটা নতুন লুক দিব। এইটো আপোনালোকে সপ্তাহত মানে কমচে কম 3 দিন বা 4 দিন আপোনালোকে কৰিবই। চাবচোন আপোনালোকে কেনেকুৱা মানে কি হয় কৰাৰ পিছতে কেনেকুৱা আপোনালোকক দেখিব। 1 নম্বৰ কথা, আপোনালোকে চূণ ৰাতিপুৱা খালী পেটত চূণ গৰম পানী 1 গিলাচত ইমানকণমান চূণ আপোনালোকে মানে মটৰ গুটিমান চূণ লৈ আপোনালোকে খাওক, সেইটো ষ্টাৰ্ট কৰকেই। আৰু নেক্সট আপোনালোকে কি কৰিব, গাখীৰে আপোনালোকে মুখ চফা কৰিব, আপোনাৰ গাটো চফা কৰিব। চাবোন ইউজ নকৰিব কেতিয়াও। চাবোনত মানে কি থাকে, আপোনাৰ কাষ্টিক ছ'ডা থাকে, যিটো কেমিকেল কাষ্টিক ছ'ডাই আমাৰ শৰীৰৰ যিটো স্কিন হয়, স্কিনৰ যিটো মানে কি হয় আপোনাৰ অইল থাকিব লাগে, যিটো তেলীয়া এটা মানে ভাৱ থাকিব লাগে, সেইটো খতম কৰি দিয়ে। চাবচোন আপোনাৰ চাবোন ধুই অহাৰ পিছতে মানে কি হয় যেতিয়া শুকাই যায়, এনেকৈ নখ মৰাৰ লগে লগে বগা হৈ যায়, মানে স্কিনটো ড্ৰাই হৈ যায়।
আৰু সেইকাৰণে স্কিন আমাৰ ছালখন মানে অতি চেঞ্চিটিভ হৈ পৰে মানে অকণমান কিবা এটা হ'ল হ'লে গুটি ওলাব অকণমান কিবা এটা হ'ল হ'লে মানে কি হ'ব আপোনাৰ এই চেনি পৰিব ছাল সুতুৰা পৰিব এইবিলাক চব কেমিকেলৰ কাৰণে চ' আপোনালোকে ঘৰুৱা পদ্ধতিতকৈ কিমান খৰচ নহয় আপোনাৰ গাখীৰ যদি ঘৰতে আছে একো খৰচেই নাই চাউলটো আছেই ঘৰতে ফ্ৰী অফ কষ্ট কিয়নো এটকাও খৰচ নোহোৱাকৈ আপোনালোকৰ মানে কি হয় এই লুকটো আপোনালোকে পাব আপোনালোকৰ মানে কি হয় দেখিবলৈ সদায় য়ং হৈ থাকিব মানে একদম সতেজ মানে ৰঙা বগা আপোনালোকৰ চেহেৰা হৈ থাকিব এইটো অলৰেডি চাওক আয়ুৰ্বেদত এইবিলাক বস্তু প্ৰত্যেকটো বস্তু মানে কি হয় ইয়াত লিখা আছে কোনটো কৰিলে কি হয় মোৰ নিজৰে আছিলে মই নিজে এইখিনি এপ্লাই কৰিছোঁ মই তাৰ ৰিজাল্ট মই নিজে পাইছোঁ মোৰ ভণ্টিৰ আছিলে ভণ্টিয়ে এপ্লাই কৰিছে ভণ্টিও সেই ৰিজাল্টটো পাইছে গম পালোঁ আৰু অন্যান্য বহুত লোকে এই পদ্ধতি মানে কি হয় এপ্লাই কৰিছে তেখেতসকলে সকলো মানে 110% ৰিজাল্ট চবেই পাইছে চব এই পদ্ধতিটো আপোনালোকৰ ঘৰত এইটো ব্যৱহাৰ কৰক আপোনালোকৰ কোনো দিন মানে কি হয় পিম্পল মানে আপোনাৰ এই মুখত গুটি ওলোৱা আপোনাৰ চেনি পৰা স্কিন সুতুৰা পৰি যোৱা এই বস্তুখিনি আপোনালোকৰ মানে কি হয় নাইকিয়া হ'ব যিটো স্কিন মানে আমাৰ কলা পৰি যায় মেলানিন বুলি এটা মানে কি হয় আপোনাৰ কেমিকেল মানে কি হয় আপোনাৰ ছাবষ্টেঞ্চ আমাৰ বডিত সেইটো হয় সেই বস্তুটো আপোনাৰ কমি যায় কমি যোৱাৰ লগে লগে মানে কি হ'ব আপোনাৰ শৰীৰটো স্কিনটো আপোনাৰ দেখিবলৈ এটা মানে কি হয় য়ং লুক মানে ডেকা জীয়ৰী নিচিনা এটা মানে লুক সদায় থাকিব চ' এইটো আপোনালোকে ফ'ল' কৰক এইটো আপোনালোকে 110% মই কৈছোঁ গেৰাণ্টি দি কৈছোঁ আপোনালোকে তাৰ সঠিক ৰিজাল্ট পাবই চব ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজি ইমানেই আকৌ লগ পাম বুলি নমস্কাৰ জয় আই অসম